হাই ফ্ৰেণ্ডছ, মই নমীয়ে মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ হাঁহ এটাকে খাওঁ, সেয়েহে মানুহজনে হাঁহ এটা ধুনীয়াকৈ গুচাই পুৰি মেলি কাটি দিলে। আৰু এপিনে আলু, অমিতা, পিঁয়াজ আৰু আদা নহৰুখিনি কাটি ল'লোঁ। আৰু এপিনে মানুহজনে সকলো মছলা দি পিঁয়াজ আৰু হালধি দি মঠি ল'লে ভালদৰে। মঠি হৈ গ'ল। কেৰাহীত তেল দি পিঁয়াজ, নৰসিংহ পাত, হালধি, পাঁচফোৰণ আৰু নিমখ দি ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মাংসখিনি দি দিলোঁ। মাংসখিনি দি অলপ টাইম ভাজি ল'ম। আৰু এটা কথা, মাংসখিনিত মই বনোৱা নাই, ভিনদেউহে বনাইছে। কিন্তু মাংসখিনি অলপ ভজাৰ পিছত ঢাকনা মাৰি দিম, অলপ সিজিবলৈ দিম। সিজাৰ পিছত অমিতা আৰু আলুখিনি দি দিলোঁ। ইয়াত দি ভালদৰে ভাজি ল'ম। আৰু প্ৰায় ভাজি হৈছে। এতিয়া ইয়াত আদা নহৰুখিনি দি ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত আকৌ পানী দি দিলোঁ। পানী দি ভালদৰে উতলিবলৈ দিয়াৰ পিছত মাংস ৰেডি হৈ যাব। মাংস উতল আহি আছে। মাংস বনাই ৰেডি হৈ গ'ল। ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।